ওয়েলকাম টু মাই ইউটিউব চেনেল চিৰঞ্জিত ব্লগ 2.0 আৰু আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ ওলাইছোঁ ঘোঁৰাসুৰ পথ নামৰ নাটখন, যিখন ভাওনাখন যোৱাকালি আমাৰ গাঁৱত 3 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যোৱা কেইটামান দৃশ্যাংশ আপোনালোকক দেখাবলৈ মই লৈছোঁ। ইয়াতে চাওক, ভাওনাৰ যিটো পেণ্ডেল হয় সেই পেণ্ডেলটো আমাৰ গাঁৱৰ ৰেলৱে ষ্টেচনৰ লেবেটকৰা ৰেলৱে ষ্টেচনৰ সমীপত যিটো নতুনকৈ নামঘৰ বৰনামঘৰ সাজি থকা হৈছে, সেই বৰনামঘৰ স্থলীতে অনুষ্ঠিত হৈ কৰা হৈছে। আৰু আপোনাৰ মানুহৰ ভিৰ চাওক, গোটেই চাৰিওফালে মানুহৰ ভিৰ এই নাটখন চাবলৈ ওচৰৰ বহুকেইখন গাঁৱৰ পৰা আহিছে। আহক আমি পলম নকৰি নাটকখনৰ কেইটামান দৃশ্যাংশ উপভোগ কৰোঁ। নারায়ণ নিত্য নিরঞ্জন তোমার শরণে প্রভু অখিলু হরণ। কিবা উপায় কৰক এতিয়া। অধিকার করিও মারি পুনৰ কৈছো দেৱৰাজ, এইয়া দৈত্যৰ চালনা মাথোন দেৱগণ। দেৱৰাজ বিত্তত নহবা, সত্যৰ কাষত আবদ্ধ হৈছো যেতিয়া অৱশ্যেই জ্ঞান প্ৰদান কৰিম দৈত্য কুমাৰক। বলা বলা বিবল দৈত্যৰ বিজয় মহামন্ত্ৰৰ দান কৰো তোমাৰ। আহা দেৱগণ। Kudeni, kita kudeni, tau tak tau. Kita kudeni, kita kudeni, kita kudeni, tau tak tau. Kita kudeni, kita kudeni, kita kudeni. Kita tak kita kudeni. মহাদেৱৰ কাষে যোৱা বাবা হৰিৰা
ব'লা কৃষ্ণ হৰি বধ কৰি সৃষ্টিৰ কৰ্তক জগতত শান্তি স্থাপন কৰাকৈ ৰজাই আজি ঘৃণনীয় কামত লিপ্ত হ'ব ধৰিছে। এতিয়া আপুনি একমাত্ৰ ভৰসা, পাৰিলে মহাৰাজক আপুনিয়ে বুজাই চাওক। ৰাণী ৰাণী মই বাৰু চেষ্টা কৰি চাওঁ, কিন্তু মোৰ সন্দেহ হয় মন্ত্ৰীবৰ, মোৰ মহাৰাজৰ জ্ঞান চক্ষু হয়তো নহ'ব মুকলি। বলক মন্ত্ৰী ডাঙৰীয়া, আজি মোৰ মনয়
সুন্দর দেখিলু ঋতু পবন জগৎ দেখি আজি মুরা নন্দিয়ে কণী খাব, কণী দি দিয়া। গৰম পানী নাখালি কেলে ঠাণ্ডা পানী খাই সুন্দরী আহা মনত চবি আহা স্বামীতে কৰা মনত
ভূঞাৰে পদ ভৰে বসুমতী ভূঞাৰে পদ ভৰে বসুমতী ভূঞাৰে কনুজনে দোচৰা ভূঞাৰে কনুজনে ভূঞাৰে সভাপদ নৰে বাকী ভূঞাৰে সভাপদ নৰে বাকী বহুত যাতনা হে প্ৰিয়ে